কেতিয়াবা ভিৰত হেৰাই যোৱা মানুহৰ ওঠতো নীৰৱতাৰ কবিতা। 28 বাৰ প্ৰেমত ধোকা খোৱাৰ পিছতো ষ্টেটাছত প্ৰেমৰ গান। মাজনিশা এটা গ্লাছত চিৰিয়াছ কৰি আছে নিসংগতা। কেতিয়াবা অপেক্ষা কৰিছা সম্ভাৱনাৰ। এদিন তাই উভতি আহিব বুলি বিদায় ষ্টেচন এটাত বহি অপেক্ষাৰ উভতনি ৰোল গুঠিছা। ভাঙি যোৱাৰ পিছতো আৰু সপোন দেখিছা। আপোনাক সৰুতে শুৱাই দিয়া আইৰ নিচুকনি গীত এটাৰ দৰেও হ'ব পাৰে ভাল পোৱা। বোবা বিমাস্পদৰ নীৰৱতাৰ বিপৰীতে 100 মাইল দূৰৰ পৰাই কহিব পাৰি ডিঙিত বাজি ৰোৱা মৌন কথোপকথন অথবা হৃদয়ৰ ভাষা। অন্ধ প্ৰেমাস্পদকো সপোন দেখুৱাব পাৰে 60ৰ ঊৰ্ধ্বৰ একেলগে পাৰ কৰিব খোজা মুহূৰ্তবোৰৰ সৈতে। আটাইকেইটা দাঁত সৰি যোৱাৰ পিছতো তুমি বেলকনিত বহি কপা কপা হাতেৰে মোৰ বাবে তামোল খুন্দিবা। ডেটিঙত আৰম্ভ হোৱা সম্পৰ্কটোৰ এটা অধ্যায়ত হাতত ধৰ্মগ্ৰন্থ সবি তীৰ্থযাত্ৰা। তুমি মোক মৰমতে বুঢ়া বুলি মাতিবা। মই অভিমান কৰিলে সতোৰা বুঢ়া দুগালত লাখুটিৰ ওপৰত ভৰ দি চুমা এটা যাচিবা। উফ, কি ভাল পোৱা। ইমান দিনে অপেক্ষাত পাৰ হোৱা নিশাবোৰত মাজনিশা ট্ৰিং ট্ৰিং বাজি উঠা এটা ফোন কল আৰু চকুলোৰে তিতি যোৱা গাৰু এটাৰ সলনি হাঁহিৰ বানপানীত বানাক্ৰান্ত দুখৰ চহৰ। ৰিলিফৰ নামত ডেজিগনেশ্যন আৰু বহু কথা।